হেল্ল' অসমবাসী ৰাইজ, মই লিম্পি আৰু আপোনালোকলৈ আগবঢ়াইছোঁ মোৰ আনস্ক্ৰিপ্টেড লাইফ। আৰু আজি আমি গৈ আছোঁ নুছৰাতহঁতৰ ঘৰত ঈদ চেলিব্ৰেট কৰিবৰ কাৰণে। আৰু ঈদ চেলিব্ৰেট কৰা এবাৰ চাগে মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব, কেনেকুৱা হয় কি হয়। এইটো বাৰু চেৱাই ঈদ হয়, বাকী বাকৰা ঈদ এইবিলাকো আছে। এবাৰ লাষ্ট ছেম, ইয়াৰ পিছতো চব নিজৰ নিজৰ ঘৰতে গুচি যাবগৈ আৰু যোৱা অহাও ইমান নহ'ব চাগে। সেইটো কাৰণে মই ভাবিছোঁ এবাৰ আছোঁ যেতিয়া সিহঁতক ঘৰতে যাম। এতিয়া মই গা ধুম, ৰেডি হৈ আপোনালোকক দেখুৱাইছোঁ দেই, বাই। ফাইনেলি মই ৰেডি, মানে মই অকল নহয়, বিশাখাও ৰেডি পুৰা। আৰু এতিয়া আমি গৈ আছোঁ নেপালী মন্দিৰ, জয়শ্মীও তাতে ৰখি আছে। তাৰ পৰা আমি যাম শ্বিলং। শ্বিলং মানে নহয়, শ্বিলং যাবগৈ নালাগে, নংপহ বুলি এটা জেগা আছে, তালৈ যাম, কাৰণ তাতে নুছৰাতহঁতৰ ঘৰ। দেখিছেনে, বিশাখাও পুৰা ৰেডি। আৰু দুয়োজনীয়ে ৰুম চুম লক কৰি আমি পালোগৈ সেই স্পটটো, য'ৰ পৰা আমি নেপালী মন্দিৰ কাৰণে ট্ৰেকাৰ ল'ম। আজি যিহেতু ঈদ আছিল, সেইটো কাৰণে বহুত সময় ৱেইট কৰাৰ পিছত এখন ট্ৰেকাৰ পালো। আমাৰ ৰুমৰ পৰা নেপালী মন্দিৰ 10 মিনিটৰহে দূৰ, সেইটো কাৰণে আমি পুতুককে পালোহি। আৰু নেপালী মন্দিৰ পৰা পল্টন বজাৰ চিফ 2 মিনিটৰ ডিষ্টেঞ্চ, সেইটো কাৰণে আমি খোজকাঢ়ি আহিলো। আৰু এতিয়া আমি ইয়াৰ পৰা চুমলৈ নংপহ যাম। ইমান টাইমৰ পৰা ৰখি আছো, ফুলে হোৱা নাই গাড়ীখন। গৰম নে? তাৰপিছত মানুহ ফুল হোৱাৰ পিছত আমাৰ গাড়ীখনো ষ্টাৰ্ট হ'ল। এইফালে প্ৰথম মেঘালয় সোমাইছোহি আৰু এতিয়া বৰ্তমান আমি ৰখিছো কি হাইৱে ধাবা, এটা চৰ্দাৰজী ধাবা চাগে। 7 মিনিটৰ পিছতে আমি পালোগৈ হয়, কিন্তু এতিয়া আধা ঘণ্টা মানে হ'ল ৰখি থকা। এলাহ লাগি গৈছে আৰু ভোক লাগিছে, একো ৰাতিপুৱাৰ পৰা একো খাই অহা নাই। ৰাইজ, শ্বিলং আহিও যদি ইমান গৰম, তেন্তে কি কৰা যাব। শ্বিলং आके भी इतना गर्मी है तो कहाँ जाए हम? कश्मीर में भी गरम होगा अभी, है ना? আমি যোনখন ধাবাত অলপ সময় কাৰণে ৰখিছিলো, সেইখন ধাবা ওচৰতে ইমান ধুনীয়া ধুনীয়া কেণ্ডিছৰ শ্বপ আছে চাওকচোন। ইয়াৰ পৰা কিন্তু বহুত কেণ্ডিছ আমাৰ অসমত নাপায়, পুৰা লাইন বাই লাইন এনেকুৱা শ্বপ বিলাক আছিলে। আৰু মই কিনিলো এইটো মেজিক পপ। 2000 years later. গাইছ, এতিয়া আমি পালোহি আলফা। প্ৰথমতে আমি স্কুল এখনত যাম, মানে স্কুলখনৰ সেইখিনি পাই তাই আমাক পিক আপ কৰি ল'ব। এতিয়া বৰ্তমান আমি ৰখি আছোঁ, এতিয়া নুছৰাত আহিব, মানে নুছৰাত দাদাইকৰ লগত আহিব চাগে গাড়ী লৈ আমাক পিক আপ কৰিবৰ কাৰণে। অলপ ৰখি তাইৰ কাৰণে ফাইনেলি আমাৰ দেখি প্লেনটো ছাকচেছফুল হ'ল। আমি ইমান ডিচাইড কৰিছোঁ যে যাম যাম যাম, বাট লাষ্ট মুহূৰ্তলৈ মানে মোৰ কনফাৰ্ম হোৱা নাছিলে। তাৰপিছত আজি মানে ফাইনেলি পালোহি আৰু নুছৰাত। আৰু এইফালে জয়শ্মী আৰু মই নুছৰাতৰ ওপৰত হাঁহি আছো, কাৰণ তাই ঘৰত ইমান সংস্কাৰী। আমি ফাইনেলি যোনটো কামৰ কাৰণে আহিছিলো, সেইটো কাম ষ্টাৰ্ট হৈছে। ষ্টাৰ্টাৰ কেচা লাগ ৰা হে? টেষ্টি। আৰু এইফালে চাওকচোন, নুছৰাতৰ ৰুমটো ইমান কিউট। তাইৰ ৰুমত পুৰা ছফ্ট টয়ছে ভৰি আছে। আৰু জানেইতো, ছোৱালী মানুহ কথাই শেষ নহয়। আমি চাগে 2 ঘণ্টামান এনেকুৱা কথা পাতিছো নহয়, ইয়াত যে খাবলৈ আহিছো সেইবিলাকে পাহৰি গলো। আৰু চবতকে বিশেষ কামটো বিৰিয়ানী খোৱাটো। যোনবোৰ বিৰিয়ানী লাভাৰ, সিহঁতৰ কিন্তু লোভ সঁচাই লাগিব দেই। সেইটো কাৰণে এডভান্সকে চৰি। আমাৰতো খোৱা বোৱা হৈ গ'ল, বাট এতিয়া দাদাৰ লগৰ কিছুমান আহিছে, সিহঁতে খাব। সিহঁতৰ কাৰণে প্লেটিং কৰা হৈ আছে আৰু আনিব আছে নুছৰাতে। পুৰা কাষ্টাৰ্ড খজুৱাত লাগি আছে দাদাহঁতৰ কাৰণে। ৰাইজ, এতিয়া আমি বাহিৰলৈ এনে আছো। বাহিৰত চাওকচোন ইমান শান্ত, চব শান্ত শান্ত শান্ত। আৰু এই গছকেইটা চাওকচোন, পুৰা আৰ্টিফিচিয়েল লাগে। আমি বহুত টায়াৰ্ড, খাই বৈ ইমান টায়াৰ্ড। এতিয়া ৰেষ্ট কৰিব এতিয়া, তাৰপিছত আমি গুৱাহাটীলৈ যামগৈ। আৰু মই ইমানে খালো, আমি উঠিব পৰা নাই। এও গেছৰ টেবলেট হাতত পৰি ইমান খাইছো ইমানে। সিহঁতে পুৰা ফটোশ্বুট কৰাত লাগি কি শিকাই আছে চা। अभी हम लोग फिर से खाने जा रहे हैं मिठाई। एक ही खा ही लेगा तो ऐसा बोलता है, फिर खाने के बाद मैं मर जाऊँ। আৰু ৰাইজ, আণ্টিয়ে ইয়াতে থৈ দিছে, মানে ইয়াত খাই কেনে যদি লাগে আমাক ইয়াৰ পৰা ল'ব পাৰিম বোলে। Oh my god অলপ আগতে মৰু কিয়া কৰো, গেছ হৈ গিয়া, গেছৰ টেবলেট খাই অৱস্থা নাই। अभी फिर से এতিয়া আকৌ আমি খাম। য়েছ।
আৰু চাওক ৰাইচ এয়া আন্টি আমাৰ কাৰণে এয়া বিৰিয়ানী পেক কৰিবৰ কাৰণে ষ্টাৰ্ট কৰি দিছে अरे अपना ही है ना सब হা तो क्या हो जाएगा खुशी देखो अरे हमको अच्छा लगता है हमको चार बात बेटा कितना आते मिल रहो तीनों मेरा बेटी है हाँ ये नुसरत तो है ही आप लोग भी है आते रहो जब दिल करेगा आ जाओ और सबसे अच्छा बच्चा मैं इस बात है सबसे अच्छा आप ही है आप जाने का टाइम में हम भी रो रहे थे देखा तो अब्बा भी रुआ ৰাইচ আমি যেতিয়া ট্ৰিপত গৈছিলো তেতিয়া কথা কৈ আছে যে ষ্টেচন এই ভাগৰ পাপা মা চবে কান্দিছে সঁচাই আন্টি কিন্তু বেষ্ট দেই চাওকচোন আমাৰ কাৰণে ইমান মৰমত পেকিং কৰি আছে আন্টি মানে লেট হৈ আছিলে সেইটো কাৰণে আন্টি মানে ৰেডি হোৱা নাছিলে আৰু এতিয়া আমি চবে মানে গুৱাহাটীত যাম ন সেইটো কাৰণে এতিয়া মেইন মানুহে চাৰ্ভ কৰি আছে আমাক ৰেডি কৰি দে যা कस्टर्ड ऐसा दोस्त नसीब वालों को मिले वाह खुश रहते हैं बात करके बिरयानी लोग जैसे दिवाली में स्वीट्स देते हो ना वैसे हम लोग ईद में कुछ सेवई बांटते हैं वैसे अच्छा ये हमको दिया राइस एटो आमाक दिसे আৰু জয়স্মী কাৰণে এফালে পেক হৈ গ'ল বিৰিয়ানী আৰু সেৱাই আৰু ড্ৰাই ফ্ৰুটছ আৰু এফালে আমাৰ বিৰিয়ানী পেক হৈ গ'ল আৰু এফালে আমাৰ সেৱাই আৰু ৰাইচ আমি ওলালো এতিয়া যাবৰ কাৰণে আৰু এফালে দাদাইও কাৰ চাৰ উলিয়াই পুৰা আমাৰ কাৰণে ৱেইট কৰি আছে বৰ্তমান আমি বাছত বহিছোঁ আৰু ৰুমলৈ গৈ আছোঁ আমাৰ খানাপাৰালৈ থ'লেহি দাদা আৰু ওচৰতে এতিয়া আমি গৈ আছোঁ ৰুমলৈ ইয়াত চাব লাগে মই এইফালে কিয় চাই লওঁ এইফালে চাব লাগে এইফালে চোৱা যায় দেখোন একদম মোটা লাগে মোটাই চৰি বাছৰ পৰা নামাৰ পিছত আমি ট্ৰেকাৰ লৈ আহিলোঁ আৰু এইফালে জয়স্মীক বাই বাই দি আমিও ৰুমলৈ গুচি আহিলোঁ ঘৰত আহি পালোহি আজি দিনটো বহুত টায়াৰিং আছিলে বাট হ'লেও বহুত মজা লাগিলে সিহঁতৰ ঘৰত গৈ মানে ইমান ধুনীয়াকৈ কেয়াৰ লৈছে নিজৰ ছোৱালীৰ নিচিনা আংকল আণ্টিয়ে বহুত ভাল লাগিছে নুচৰাতেতো ল'বই কাৰণ তাই মোৰ লগৰ যেতিয়া বাট আংকল আণ্টিয়ে মানে বহুত ভালকৈ আমাক টেক ভাল কৰিছে আৰু বহুত ধুনীয়াকৈ খুৱাইছে আৰু মোৰ যোগাৰ এটা চাব যিহেতু আমাৰ ৰুমত ফ্ৰিজ নাই ন সেইটো কাৰণে ঠাণ্ডা পানী আনিছিলোঁ পানী দি কেনে বিৰিয়ানীটোত ৰাখিছোঁ যাতে মানে গৰমত বেয়া হৈ নাযায় ন আৰু এইফালে কাষ্টাৰ্ড ৰাখি দিছোঁ এয়া যোগাৰ আৰু ৰুমত থাকিলেতো যোগাৰ কৰিবই লাগিব ন ৰাইচ এতিয়া ঘৰত থকা হয় বিন্দাছ ফ্ৰিজত থলোঁ হয় বা এনেকুৱা ন মায়ে গৰম কৰি দিলে সৈতে আমি খালোঁ হয় বহি বহি বাট এতিয়া আৰু নিজে কৰিব লাগিব চব আৰু যদি আপোনালোকে এই মানে ব্লগটো চাই ভাল পাইছে তেন্তে কমেণ্টত জনাব আৰু প্লিজ 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 মোক অলপ ছাপোৰ্ট কৰি দিব আৰু আপোনালোকক মৰম আৰু মানে ছাপোৰ্টেদিহে মই আগবাঢ়িব পাৰিম সেইটো কাৰণে আপোনালোকে মোক বহুত মৰম কৰিব আৰু মোৰ ভিডিঅ'ছবিলাককো মৰম কৰিব যাতে মই বহুত আগুৱাই যাব পাৰোঁ আৰু ভাল ভাল কণ্টেণ্ট বা ভাল ভাল ভিডিঅ'ছ আপোনালোকৰ আগত আনিব পাৰোঁ দেই থেংক ইউ ফৰ ৱাচিং আজিলৈ মানে আকৌ লগ পাম বাই বাই